Guys, এয়া বিহু লখ মালখত পুরা গাহৰি ধুমধাম কাটি আছে। ও পাপু ভাই, গাহৰি কেনেকুৱা কেজি? 400 টাকা। আরে ভাই 400 টাকা এতিয়া 400 টাকা বহুত ৰেট হৈ গ'ল দেখোন। আগতে আমি 80 টাকা কেজি বা খাইছিলো। 1 কিলো লগে 300 আরে 380 কে দিম। আমাৰ টন গগৈ চৰকাৰ দিনতো আমি 80 টাকা কেজি খাইছিলো গাহৰি। আচ্ছা, জিএসটি লাগি গ'ল মানে গাহৰি মাংস এইটো কাৰণে 400 টাকা কেজি হৈ গৈছে গাহৰি মাংস। আরে ইয়াৰ আপুনি কিমান লৈছে? 1 কেজি। কিমান লৈছে গাহৰি? পুরা 400 লৈছে। 20 টাকা কমাইছে। 400 টাকা কেজি কিন্তু 20 টাকা পয়সা কমাইছে গাহৰি জিএসটি লাগিলে বুলি কৈছে। মাংসত যদি জিএসটি লাগি যায় কেনেকে হ'ব? আৰু এনেকে নহ'ব। আগতে আমি টন গগৈ চৰকাৰ দিনত 80 টাকা গাহৰি মাংস কেজি বা কিনি খাইছিলো গাইজ। আপোনালোকে হয় নে নহয় কওক, মোক কমেন্ট কৰিব। ঠিক আছে। ওয়েলকাম টু মাই চেনেল। মই চিৰঞ্জীৱ। আজি গৰু বিহু। আজি গৰু গা ধুৱাবলৈ আমি ৰেডি হৈছোঁ। এয়া থেকেৰা হালধি বেঙেনা গৰু গা ধুৱাব লাগিব। এয়া মাহ হালধি আপোনালোকে দেখা পাইছে। মোৰ ফালৰ পৰা অসমবাসীক পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া আমি গৰু গা ধুৱাম এতিয়া। আপোনালোকক মই যিমান পাৰোঁ দেখাই আছোঁ। বাহিৰা বেঙেনা খা মাৰ সৰু গৰু বাপেৰ সৰু তই হ ডাঙৰ গৰু। হেল্ল', আজি আমি আমলৰিটোপ বিচাৰি আছোঁ। এয়া ধুমাধুম আমলৰি চক একদম মজা। আজি খাব লাগে আমলৰিটোপ টেষ্টি পুৰা। গৰু বিহুৰ দিনাখন যদি আমলৰিটোপ খায় আমাৰ দেহত বেমাৰ আজাৰ নাইকিয়া হৈ যাব। এয়া মোৰ লগত আছে আমাৰ ঋতুপন। এয়া মাষ্টৰ মাইণ্ড। আমলৰি একদম গছৰ ওপৰৰ পৰা কাটি আনিছে। এই ঋতুপন, আমলৰি টোপ কামোৰা কেনেকুৱা লাগিছে? হা কেনেকুৱা? আচ্ছা, এয়া পুৰা আমলৰি পৰুৱা। আমলৰি বেয়া কামুৰিছে। এয়া হৈ গ'ল আমলৰি। মজা লাগিব, টেষ্টি আমলৰিটো সকলোৱে খাব। এয়া মাহ হালধি পিচি থকা হৈছে। মাহ হালধি থেকেৰা মিক্স কৰি পিছা হৈছে। গৰু গা ধুই হোৱাৰ পিছত মাহ হালধিৰে গা ধুলে আমাৰ ছালৰ কিছুমান বেমাৰ আজাৰ নাইকিয়া হয়। এইটো কাৰণে পৰম্পৰা গৰু বিহুৰ দিনাখন মাহ হালধিৰে সকলোৱে গা ধুব লাগে। এইটো আমাৰ পৰম্পৰা চলি আহিছে অতীজৰ পৰা। আমি তাকে পালন কৰি এয়া মাহ হালধি ৰেডি কৰা হৈছে গা ধুবৰ কাৰণে। প্ৰথমটো গ'লটো গ'ল। গ'ল দিয়া মাল টান আছে। কিমান দূৰে নামায় নহয়। পকৰটো কাটা, পকৰটো কাটা। এটা পালো দেই, এটা পাইছো। ৰবা ৰবা দিয়া 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 ফটাফট 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 দিয়া। কাৰেণ্টটো আহিলে তোৰ আইও মোবাইলটো লৈ যাচোন বেটা, তোমাৰ মামিক দিবা নেপেলাবা দেই। দুটা 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 2 নম্বৰ পাইছো। তিন নম্বৰ মাৰি দিয়া মাৰি দিয়া মাৰি দিয়া। আচ্ছা, মই পালো 3টা পাইছো। ধৰ 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 ডিমটো তালে নিবি নি? দিয়া 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 দিয়া। বচা বচি নাই। ধৰিবি 4টা বচা বচি নাই। দিয়া দিয়া মই লাভ দেই। নহ'ব আৰু যুঁজাব লাগিব। ইয়াৰ পৰা নহয় ইয়াৰ পৰা নহয়, ইয়াত চিলেক্ট কৰি থোৱা আছে। আমাৰ চিলেক্টৰ পৰা যাব। গেম কোনে জিকে ৰঙাল নাম্বাৰ 1 পৰিব ইয়াত। গ'ল চুকত লাগিব। এইটোৱে কি বিহু দেখায় এতিয়া। গ'ল গ'ল। পাপু কাঠটো কেলে আনিবি? কাঠটো কেলে আনিলি তই?
খাচ নহয় কণী যুঁজাই আছো কণী যুঁজালে মানে ভাল হয় গম পাও নাই মানে এইবোৰ পৰম্পৰা নহয় জানো চলাই আহিছো আমি ঠিকে আছে গ'ল পাইছো দেই মজা 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 গ'ল হ'ব গাহৰি কেনেকুৱা কেজি 400 টকা আৰে ভাই 400 টকা এতিয়া 400 টকা বহুত ৰেট হৈ গ'ল আগতে আমি 80 টকা কেজি খাইছিলো 1 কিলো লগে 380 কেজি আমাৰ টন গগৈ চৰকাৰ দিনতো আমি 80 টকা কেজি খাইছিলো গাহৰি আচ্ছা জিএসটি লাগি গ'ল মানে গাহৰি মাংস এইটো কাৰণে 400 টকা কেজি হৈ গৈছে গাহৰি মাংস আৰে ইয়াৰ আপুনি কিমান লৈছে 1 কেজি কিমান লৈছে গাহৰি পুৰা 400 লৈছে 20 টকা কমাইছে 400 টকা কেজি কিন্তু 20 টকা পইচা কমাইছে গাহৰি জিএসটি লাগিলে বুলি কৈছে মাংসত যদি জিএসটি লাগি যায় কেনেকে হ'ব আলু চাম এনেকে নহ'ব আগতে আমি টন গগৈ চৰকাৰ দিনত 80 টকা গাহৰি মাংস কেজি বা কিনি খাইছিলো গাইজ আপোনালোকে হয় নে নহয় কওক মোক কমেণ্ট কৰিব ঠিক আছে এতিয়া মাংস পুৰা ধুমধাম মানুহবিলাকে উলহ মালহেৰে পুৰা গাহৰি মাংস যোনে যি পচন্দ কৰে মানে মই গাহৰি ল'লো বেছি নহয় 2 কেজি লৈছো অনলি 2 কেজি ল'লো গাহৰি পুৰা ধুমধাম পাপুলাই কাটি আছে বজাৰ কেনেকুৱা চলি আছে মজা ন তুমি মানে গাহৰি আজি ফূৰ্তিতে কাটি দিলা এনেই গাহৰি নাকাটা আচ্ছা আজি বিহু বুলি ফূৰ্তিতে গাহৰি কাটি দিলে একদম মানে লাভ হওক নহওক মতলব নাই গাহৰি মাংস পুৰা মজা তাজা তাজা মাংস যদি কাৰোবাক লাগে অৰ্ডাৰ কৰিব গাহৰি ঠিক আছে অনলাইন ডেলিভাৰী দিম বুলি কোৱা